নমস্কাৰ বন্ধু-বান্ধৱসকল সকলোকে গাঁৱলীয়া বাতেৰে স্বাগতম জনাইছো আশা কৰো সকলো কুশলে আছে এয়া দেখিছে মোৰ ওচৰতে খুবেই এজনী মৰম লগা ভণ্টি বহি আছে তাইৰ নাম ঐকান্তিকা বৰা গতিকে ঐকান্তিকাৰ লগত কথা পাতিম কিন্তু তাৰ আগতে দুটামান প্ৰশ্ন কৰি লওঁ এতিয়া তুমি কোন ক্লাছত পঢ়ি আছা এতিয়া ক্লাছ 8 ত পঢ়ি আছো আৰু ক'ত পঢ়ি আছা আৰু ছেকেণ্ড হাৰ্ডত পঢ়ি আছো ঠিক আছে তুমি বহুত ধুনীয়া বাঁহী বজোৱা গতিকে প্ৰথমে আমি আমাৰ দৰ্শকসকলক এটা বাঁহীৰ সুৰ শুনাব পাৰিম নেকি মই প্ৰথমে এটি বৰগীতেৰে এই অনুষ্ঠানটি আৰম্ভণি কৰিব খুজিছো কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব খুব সুন্দৰ ঐকান্তিকা বহুত ভাল লাগিল মই জনাততো তুমি বাঁহী বাদন কৰাৰ লগতে সুন্দৰ গীতো গোৱা বুলি শুনিছো কথাটো হয়নে হয় গতিকে তুমি এতিয়া আমাক গীতটা গাই শুনাব লাগিব ঠিক আছে মই এটি ৰাভা সংগীত গাব চেষ্টা কৰিম ঠিক আছে জয় সাগৰ বুকুৰ মাজত উঠে সকলোৰে মলয়াই তোলে হিয়া ভগা সুৰ কৰুণ বিননিৰো জয়ানা
তেজৰ কপাল চকুলোলাল নয়নৰ পাহি ফালি কলিজাৰ চাকি জালিলে দিপালি বুকুৰ অগনি জালি পাৰতে সাজিলে স্মৃতি দেও প্ৰেমৰ সুৰভি ঢালি স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকে দিলে বলি জয় দেউল শিলত বোলালে সোণৰ গৰিমাবোৰ আজিও কুলিয়ে কলচীত বহি তোলে বিননিৰো জয়া নাই অসমীয়াই চেনেহই যি হতি যায় মতি নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই বাহ ইমান শুৱলা এটা কণ্ঠ তোমাৰ শুনি বহুতেই ভাল লাগিল এটা চিৰসেউজ গীত তোমাৰ কণ্ঠত একদম প্ৰাণ পাই উঠিল আজি বহুত দিনৰ মূৰত গীতটো শুনিলো গীতটো মানে এটা প্ৰতিজন অসমীয়াই হয়তো ভাল পায় আৰু তোমাৰ কণ্ঠত সঁচাই বহুত ভাল লাগিল ধন্যবাদ কালিকা এতিয়া তোমাৰ বাহিৰ সুৰ শুনিলো লগতে গীতো শুনিলো হয় নাই এতিয়া তেতিয়া তোমাৰ খুব সুন্দৰ গীটাৰ বজোৱা শিকি আছা তুমি গীটাৰ বজাই দিয়া কিবা এটা মই এতিয়া শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত বজাবলৈ চেষ্টা কৰিম আমাৰ মাজলৈ এতিয়া মৃগাংক আহি গ'ল নমস্কাৰ সি মোৰ লগৰে হয় বিশেষকৈ খুব সুন্দৰ গীটাৰ বজায় আগতে ইয়াৰ মই প্ৰগ্ৰেম দিছোঁ নামাচলৰ পাততে দিছোঁ আপোনালোকে চাব পাৰে মৃগাংক সৰুৰ পৰা গীতৰ শৰাই বুলি আছে এতিয়া তোমালোকক মই অনুৰোধ জনাম কেইদিনমানৰ আগত মই ভিডিঅ' পাইছিলোঁ তোমালোকে সুন্দৰ সুন্দৰ কেইটামান গীতৰ মানে বাঁহী আৰু গীটাৰত তুলি দিছিলা তেতিয়াই মই ভাবিছিলোঁ যে তোমালোকৰ ওচৰলৈ আহিম আৰু এইকেইটা মই নিজৰ কাণেৰে শুনিম গম পাইছানে নিজৰ কাণেৰে শুনিম মই ছ'চিয়েল মিডিয়াত চাইছিলোঁ গতিকে তোমালোকক অনুৰোধ জনালোঁ সেইকেইটা এতিয়া আমাক সকলোকে বজাই শুনাব লাগিব ঠিক আছে আমি চেষ্টা কৰিম
মই মলয়া দুপাশিক গানটো ছুটিকৈ বজাবলৈ চেষ্টা কৰিম মাইনাদা আৰু মই ঠিক আছে ঐকান্তিকা আমি এতিয়া অনুষ্ঠানটো শেষ কৰিম আৰু গতিকে শেষ কৰাৰ আগত আৰু কিবা এটা ভাল লগা আমাক বজাই শুনাবা নেকি এতিয়া মাইনাদা আৰু মই এটা ৰিমিক্স নিজে বনোৱা বজাবলৈ চেষ্টা কৰিম
শেষত মই ঐকান্তিকাৰ মাকৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। এয়া ঐকান্তিকাৰ মাতৃ। নমস্কাৰ। এই ঐকান্তিকাই গান গোৱাৰ উপৰিও বা গীটাৰ আৰু বাঁহী বাদন কৰাৰ উপৰিও সুন্দৰ সুন্দৰ ছবি আঁকে। এয়া তেখেতে মোক দেখাইছে, মই এখনকে আপোনালোকক দেখাইছোঁ। এয়া চাওক কি সুন্দৰ ছবি দেখাই গৈছে এখন এখনকে। এইখন এখন এটা খুব এটা সুন্দৰ ঘৰ, খেৰৰ ঘৰ, কি সুন্দৰকৈ আৰ্ট কৰিছে। গ্ৰাম্য জীৱনৰ এখন সুন্দৰ ছবি বুলি ক'ব পাৰি। এইখন চাওক, এখন হাত। BTSৰ চিম্বল। মই ইমান ছবি কথা নাজানো, মানে আঁকিবও নাজানো যে মই ছবি বুজি নাপাওঁ, কিন্তু ভাল পাওঁ চাই। এখন পাহাৰ দিছে, পাহাৰ খুব সুন্দৰ। এতিয়া আচলতে ঐকান্তিকা ইমানখিনি প্ৰতিভা, তাই গান গোৱাৰ প্ৰেৰণা ক'ত পালে বা বাঁহী বজাবলৈ, গীটাৰ বজাবলৈ আৰু ইমানখিনি ছবি আঁকিবলৈ একেলেঠাৰি ইমানখিনি প্ৰেৰণাটো নিশ্চয় আপোনালোকে যোগাইছে তাইক। হয়। তেওঁৰ গুৰু কোন ক'ব নেকি আমাক? প্ৰতিটো ক্ষেত্ৰতে, গীটাৰ বজোৱাৰ ক্ষেত্ৰতে হওক বা বাঁহীৰ বাদনৰ ক্ষেত্ৰতে হওক বা ছবিৰ ক্ষেত্ৰতে হওক, গানৰ ক্ষেত্ৰতে হওক। তেওঁ প্ৰথম গানতেই আমি আগবঢ়াই দিছিলোঁ। গান খগেন বৰাদেৱে তেখেতৰ এখন সংগীত স্কুল এখিতে গুৰুকুল বুলি খুলি লৈছিলে যে, তাতে তাই এডমিশ্যনটো দি দিলোঁ। তাতে তেওঁ সংগীতৰ শিক্ষা আৰম্ভ কৰিছে। আৰু তাৰপাছতে তেওঁ ভাবিলোঁ বাঁহীৰ প্ৰতি মানে তাই মানে সুহুৰি বজায়, সুহুৰি খুব বজাই থাকে, গান বজায় সুহুৰি। সেইটো শুনি পেলাই জানিলোঁ যে, ভাবিছোঁ যে এই বাঁহী শিকালে বেছি ভাল হ'ব নেকি। এনেও বাঁহী মাত ভাল পাওঁ, বাঁহী মাতটো সকলোৱে ভাল পায়। সেইকাৰণে ভাবিলোঁ যে বাঁহী এটা শিকোৱাটোৱে ভাল হ'ব তাইক। তাৰপৰা মোৰ লগত এনেকৈ দিহানাম পৰিৱেশন কৰোঁতে সুনীল ভূঞা নামৰ এজন মানে বাঁহী বাদক আমাৰ লগত থাকে। সেই তেখেতক মই মাতি আনিলোঁ। মাতি আনি মই এয়া বাঁহী আৰু এয়া ইমানখিনি আৰু হৈছে, শিকি শেষ হোৱা নাই। খুব সুন্দৰ বজাইছে তাই, কিন্তু অকণমানি ছোৱালী, কিন্তু ইমান এটা ডাঙৰ বাঁহী এনেকে বজোৱাটো কিন্তু মই নিজে আচৰিত খাইছোঁ আচলতে। আৰু গীটাৰ হেৰি আমাৰ ওচৰৰে মৃগাংক অনুষ্ঠানটোত উপস্থিত আছিলে অলপ আগলৈকে। এই মৃগাংকই বাঁহী গীটাৰত ইমানখিনি আগবঢ়াই নিছে আৰু কিমানখিনি পাৰিছে আৰু ৰাইজে দেখিলে গম পাব। আৰু বৰ বিশেষ পৰাগে নাই, আৰম্ভণি আৰু হওক তাই। আৰু ছবিৰ কথাটো ক'ব নেকি? ছবি তাই এই ভাস্কৰ স্কুলত এনেকে তৰুণ বৰদলৈ ছাৰ গোলাঘাটৰ পৰা আহে। গোলাঘাটৰ পৰা আহি তেখেতে ইয়াত আৰ্টৰ এখন স্কুল খুলি লৈছে। সেই স্কুলতে তাইক এডমিশ্যন দি দিলোঁ। তাৰপিছত এইবাৰ শেষ হোৱা কথা আছিল, কিন্তু এই কৰোণাৰ হোৱাৰ কাৰণে এইবিলাক স্থগিত ৰখা হৈছে যে, সেইবাবে মানে হোৱাগে নাই। আৰু তাতেই তেওঁ সেয়া আৰ্টৰ শিক্ষা লৈছিলে। ঠিক আছে, আমি এতিয়া অনুষ্ঠানটো সামৰিম। শেষত গ্ৰামাঞ্চলৰ বাৰ্তাৰ তৰফৰ পৰা এটাই আশা ৰাখিম যে ঐকান্তিকা, তুমি আৰু আগবাঢ়ি যোৱা। তুমি আমাৰ কমাৰবন্ধাৰ, আমাৰ অঞ্চলৰ, আমাৰ গোলাঘাটৰ, আমাৰ অসমৰ গৌৰৱ হ'ব লাগিব। আৰু শেষত মই পুনৰবাৰ ঐকান্তিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু আপোনালোকক ইমান বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ।